Kodake bang kian bang do mane do lo. Around 70-80% ki end lo. Kabeng long kue kubi posi mane kian ide lo. Ini muni tum kaci patang tap lo. Je vaksin ni NU ite 2 বছর পেন আপনি ঠিক করতে ইসলামকে আল্লাহ তোমার তুম এনইতে তোমার আপডেট কো lagi ini pati tangtang alam lah Islam nang tadi juga la ile tum neighboring district Nogong tamo boleh mana bojai tamo boleh man bolangat tang tamo lagi 90% 95% tang lo vaksin kian lo mana kian tang ini lah tu kian pengen ini kambing long ke kalau itu 56% lah enggak third wave second wave के बारे में बात है third wave तक के बारे को lo punuy te ili tum karbiang long longsi bisi lo kini mana bemar kiong ko upi pot lo bemar ke mana kiong ko ili tum vaksin ke kom mana kompigla ini vaksin ke ini atum ke infection da bemar da kil long ko inge hospital man hospitalization arekta mana balik ko inge kisi da do kota hai nanti vaksin bang ke mana ini dilida yang lo masih ta enlo nah junang itu cini da hai news song ke kubi pot lo oh doctor mana itu bemar do lo ini kubi pot lo oh doctor vaksin kasih mana vaksin kian ini tu mana dolang pun nangi itu kan yo ini lagi lalu pasti mana enak ko nilida mana yo nili experience langsung lo nili mana koran tong kedo election awal munit tu pen yo pinolo nilida apa yang mana lo vaksin ini lo nilida ini deh lo ini deh mana jadi orang koran long corona long aku enggak belek tu makan midagi mah pulo dua colo yang si dulu ya room long mana dulu limited amat diffuse civil hospital sini nang refer lo enggak Korimgons pen diffuse ke bang ke hola pulo haflong inglong alumni inglong pega amat si bangkong lo oxygen level ke nili gas pano 75% lo enggak haflong ini inglong lo oxygen 6 kilo यार जिमान शतांश হৈছে হেতু আমি বঢ়াই নিব লাগে ৰাজেশন ছাৰে অলৰেডি কৈছে যে বাকি বিলাক ডিস্ট্ৰিক্টত বহুত বেছি লোকে হৈছে আজি মই আহি থাকোতে মাজুলী ডিসি ছাৰে ফোনত কৈছে যে তাহাতৰ 99% হৈ গৈছে 30 অক্টোবৰৰ ভিতৰত তাহাতে মাজুলীখন 100% ডিক্লেয়াৰ কৰিব পাৰিব
আমি কাৰ্বি আংলঙেও পাৰিম নে নোৱাৰিম বাৰু? পাৰিব নিশ্চয় পাৰিমতো। আপোনালোকৰ আগৰ কেইজনৰ মই দেখিছো কথাখিনি আপুনিও কৈছে, মোৰ শুনি ভাল লাগিছে। মোৰ আশা আছে যে আমাৰ যিখিনি অকণমানি ভয় ভাৱ এটা সোমাই গৈছিলে নহয় চবৰ মাজতে, এইটো ভয় ভাৱ মোৰো প্ৰথমতে সোমাইছিলে দেই। যেতিয়া একদম প্ৰথমতে ভেকচিনৰ কথা কৈছিলে তেতিয়া আমিও ভাবিছিলোঁ ভেকচিনটো এইটো ভাল হ'ব বেয়া হ'ব, মানে বিশ্বাস অবিশ্বাস তাৰ মাজত চবৰে, আপোনালোক বুলি নহয় কিছুমান ডক্টৰো ভয় খাইছিলে ইনিচিয়েলি। কিন্তু আমি যিবোৰ কথা উৰা বাতৰিত ওলাই নহয়, ছ'চিয়েল মিডিয়াত ওলাইছে, কোনোবাই ফোনত বাইদেউগৰাকীয়ে ক'লে যে বাইদেউৰ ঘৰলৈ আহোঁতে কাষৰ মানুহে তেনেকৈ ক'লে, উৰা বাতৰিবোৰতো ওলাই, উৰা বাতৰি আমাক ভয় খুৱায়। কিন্তু জানুৱাৰী আমাৰ 16 তাৰিখে আৰম্ভ হৈছিল নহয় জানো? এতিয়া দুমাহত আমাৰ আকৌ 1 বছৰ হৈয়ে যাব। ইমানখিনি সময়তো আমাৰ বহুত মানুহৰ ভেকচিনেশ্যন হৈ গৈছে। ভেকচিন লোৱাৰ পিছতো মানুহ গৰ্ভৱতী হৈছে, হোৱা নাই জানো? তেনেকুৱা বহুত মানুহ হৈছে নহয়, যোনে ভেকচিন লোৱাৰ পিছতো মানে যাৰ মানে যোন গৰ্ভৱতী হৈছে। সেইকাৰণে এই ভয়টো যে মানুহ মানে প্ৰেগনেণ্ট নহয়, ল'ৰা ছোৱালী নহয়, এইটো একেবাৰে এটা মিছা কথা এটা, যোনটো মানে মানুহে ভয়তে উলিয়াই দিছিলে আগতে নহয় জানো? আৰু তাৰপিছত কিছুমানে কয় যে টিবি হ'লে বা কিবা বেমাৰ হ'লে ভেকচিন ল'ব নালাগে। সেই কথাটো মই ক'লে বা বেলেগ এজনে ক'লে কথাটো বাৰু আমি বিশ্বাস নকৰোঁ। কিন্তু জইণ্ট ডিৰেক্টৰ বাইদেউটো আমাৰ ডক্টৰ বাইদেউ, ডক্টৰে কি কয় বাইদেউ কওকচোন মোক, আপুনি কি কয়? মানুহৰ টিবি হ'লে বা কিবা বেমাৰ হ'লে ভেকচিন বেমাৰ হ'লে ভেকচিন ল'বহে লাগে। কাৰোবাৰ যদি ডায়েবেটিছ আছে, হাইপাৰটেনশ্যন আছে, টিবি আছে আৰু বেমাৰ হয় প্ৰেগনেঞ্চি বা গাখীৰ খাই আছে কেঁচুৱাই, আমি বেমাৰবিলাক কোমৰবিডিজ বুলি এটা গ্ৰুপ যিটো কওঁ, ইহঁতক আমি প্ৰটেকশ্যন দিবৰ কাৰণে ভেকচিনটো ল'ব লাগে বুলিহে আমি কওঁ। বেছি বয়স হ'লে 60 আপ হ'লে ইহঁতে বুঢ়া হৈছে, বেমাৰ আজাৰ বেছি হ'ব পাৰে, ইহঁতক ভেকচিন আমি ল'ব কওঁ। সেইকাৰণে চবতকৈ আগততো 60 ইয়াৰ্ছবিলাকক দিয়া হৈছিলে নহয় জানো? তাৰপিছত যিখিনি মানুহৰ বেমাৰ আছে, বেমাৰ থাকিলে যেনিবা হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, টিবি বা অন্য বেমাৰ থাকিলে ইহঁতক মানে ক'ভিডে বেছিকৈ এটেক কৰিব পাৰে। ইহঁতক প্ৰটেকশ্যন দিবৰ কাৰণে আমি ইহঁতক ভেকচিনেশ্যনটো দিব লাগে বোলে, সেইটোহে এক্সপাৰ্টৰ অপিনিয়ন। বেমাৰ হ'লে ল'বহে লাগে, উল্টা বুজিব নালাগে। মোৰ বেমাৰ আছে সেইকাৰণে মই ক'ভিডৰ ভেকচিন লওঁ। ইহঁতক আমি আগতকৈ ভেকচিন দিছিলোঁ বাকী পপুলেশ্যন, পাছতহে 18 বছৰ ওপৰত ল'ব পাৰে বোলে, চবক ল'ব পাৰে বুলি কোৱা হৈছিলে। যিখিনি মানুহ বেছি দৰকাৰ ভেকচিন ইহঁতক আগত দিয়া হৈছিলে। বুঢ়া মানুহ, বেমাৰ থকা মানুহ, ডায়েবেটিছ, হাই ব্লাড প্ৰেছাৰ থকা মানুহবিলাককো আগত ভেকচিন দিয়া হৈছে। সেইকাৰণে যাৰ টিবি আছে তেওঁ ভেকচিন ল'ব লাগে প্ৰটেকশ্যন পাবৰ কাৰণে। এতিয়া বাইদেউ সুন্দৰকৈ আমাক দুটা কথা ক'লে। কি ক'লে যে যাৰ বেমাৰ থাকে তেওঁলোকে ভেকচিনটো ল'বহে লাগে, আৰু যোন বয়সত যাৰ মানে 60 বছৰতকৈ বেছি বয়স হৈছে তেওঁলোকে বয়সীয়া মানুহসকলকো গভৰ্ণমেণ্টে আমাৰ চৰকাৰে প্ৰায়ৰিটি দিছে যে তেওঁলোকক আমি সোনকালে ভেকচিনটো দিয়াম। সেইকাৰণে এতিয়া আমি ইয়াত যিসকল আছোঁ নহয়, আমাৰ এইটো এটা দায়িত্ব হৈ গৈছে যে আমি নিজেতো ভেকচিন ল'ব লাগে, আৰু লগতে যিসকলে লোৱা নাই তেওঁলোকক গৈ বাইদেৱে যিখিনি কথা কৈছে এইখিনি কথা যাতে আমি কৈ পেলাই তেওঁলোকৰ মনত এই কথাটো আনো যে যিসকল ঘৰত মানুহ বয়সস্থ মানুহ আছে তেওঁলোকে যদি ভেকচিন নলয় সেইটো খুবেই বেয়া কথা হ'ব। কাৰণ ক'ভিড যেতিয়া তেওঁলোকৰ হয় নহয় তেতিয়া তেওঁলোকে বহুত কষ্ট পাব। মোৰ ঘৰত বয়সস্থ মানুহ 7জন আছে তেজপুৰত, মই তেজপুৰৰ ছোৱালী। ক'ভিড হৈ যোৱা বছৰ 7জন মানুহে ক'ভিডত আক্ৰান্ত হৈ আজিলৈকে ফাৰ্ষ্ট ৱেভত আক্ৰান্ত হৈছিলতো যোৱা বছৰ জুলাই মাহত হৈছিলে, কিন্তু আজিলৈকে তেওঁলোকৰ ইমান দুৰ্বল নহয়, কিবা নহয় কিবা এটা হৈয়ে থাকে। কথা ক'লে কয় যে যোৱা বছৰ যে মোৰ ক'ভিড হৈছিলে নহয়, যোৱা বছৰ ক'ভিড হোৱাৰ এতিয়াও মানে তেওঁলোকে কষ্টটো পায়েই আছে। সেইটো সময়ত যদি সময়মতে ভেকচিন পালিটো পালেহেঁতেন তেতিয়াহ'লে কিজানি ইমান কষ্ট তেওঁলোকে নাখালেহেঁতেন। এইটো মানে মোৰ নিজৰ ঘৰৰ কথা কৈছোঁ। তেওঁলোকে ভেকচিন লয় মানে ক'ভিড হোৱাৰ পিছতহে ভেকচিনটো লয়। সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে এতিয়া আপুনিও মানে কৈ আছে, বাইদেৱে কৈছে ইউথ লিডাৰৰ কথা, সেইকাৰণে আপোনালোক আগৰ শাৰীত যোন বহি আছে আপোনালোকক দেখি গম পোৱা যায় যে আপোনালোকৰ তাত সেইখিনি ক্ষমতা আছে যে আপোনালোকে গৈ পেলাই গাঁৱৰ বাকী মানুহক ক'ব। সেইকাৰণে আপোনালোকক মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ
আপোনালোকে সচেতনতা আনক মানুহৰ মাজত যে ভেকচিনটো ল'ব লাগে। আৰু আপুনি আৰু এটা কথা ক'লে যে এনেকুৱা ঘৰত মানুহ থাকিব পাৰে যোনে ধৰি লওক অলপ বয়সস্থ মানুহ, তেওঁলোক ঘৰৰ পৰা ওলাই আহিব নোৱাৰে ভেকচিনটো ল'বলৈ, বা কাৰোবাৰ ঘৰত বেমাৰী মানুহ আছে বিচনাৰ পৰা উঠিব নোৱাৰে, সেইসকলে যদি ভেকচিন ল'ব বিচাৰিছে তেতিয়া আপোনালোকে আমাৰ হেল্থ টিমক ক'ব, তেওঁলোকে এনেকুৱাকৈ এৰেঞ্জমেণ্ট কৰিব যে আমাৰ হেল্থ টিম ঘৰলৈ গৈ ভেকচিনটো দি আহিব। এইকাৰণে ভেকচিনৰ এতিয়া আমি অলৰেডি কথা পাতিছোঁ যে দুটা পালিৰ কথা। ইয়াত প্ৰথম পালিটো লোৱা মানুহ আছে, দ্বিতীয় পালিটো নোলোৱা মানুহটো আছে আমাৰ মাজত, নহয় জানো? মই বাৰু হাত উঠাব নকওঁ, কিন্তু এতিয়া মই জাষ্ট এটা কথাই ক'ম যে 31 জুলাই আগতে কোভিচিল্ড লোৱা মানুহ আছেনে ইয়াৰ? আমাৰতো ভেকচিন দুটা আছে, এটা কোভিচিল্ড এটা কোভেক্সিন, সকলোৱে জানেতো। জুলাই 31ৰ আগতে যদি কোনোবাই কোভিচিল্ডৰ ফাৰ্ষ্ট ড'জ ভেকচিনটো লৈছিলে তেতিয়া আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে 27 অক্টোবৰৰ আগতে ছেকেণ্ড ড'জটো লৈ ল'ব। এই ড'জৰ মাজত যে এটা ড'জ 2 নম্বৰ ড'জৰ মাজত গেপটো ব্যৱধানটো বেছি নকৰিব। আৰু কোভেক্সিন যোনে লৈছিলে 24 ছেপ্টেম্বৰ লাষ্ট, 24 ছেপ্টেম্বৰৰ আগতে লোৱা মানুহ আছে নেকি আমাৰ মাজত? কোভেক্সিন 24 ছেপ্টেম্বৰ 24 তাৰিখৰ আগতে কোনোবাই যদি কোভেক্সিন লৈছে, এতিয়া সময় হৈছে আপোনালোকৰ যাতে আপোনালোকে 27 অক্টোবৰৰ আগত আহি পেলাই নিজৰ মানে ওচৰৰ ভেকচিন চেণ্টাৰ য'তে আছে আৰু যোনে ঘৰৰ পৰা ওলাই আহিব নোৱাৰে আমাৰ DPMক ক'ব, আমাৰ হেল্থ টিমক ক'ব, সকলোৱে মিলি আপোনালোকৰ ঘৰত গৈ পেলাই ভেকচিনটো দিয়াব। আপোনালোকে কোভিডটো শেষ হৈ যোৱা নাই নহয়, পৃথিৱীৰ বিভিন্ন জেগাত আকৌ নতুনকৈ কোভিডটো আৰম্ভ হৈছে। কোভিডৰ ভেৰিয়েশ্যনো হৈ থাকে, কিমান নতুন ভেৰিয়েশ্যন ওলাল, ডেল্টা ওলাল, ডেল্টা প্লাছ ওলাল, এতিয়া ইউকেত বোলে আৰু এটা ভেৰিয়েশ্যন ওলাইছে যোনটোৱে মানে ডেল্টা প্লাছতকৈও বেছি ভয়াৱহ। ৰাছিয়াটো মানে কি আকৌ মানে 4th ষ্টেজ হৈছে, 4th ৱেভ আহিছে, আকৌ লকডাউন, আকৌ ক'ৰবাত লকডাউন দিছে। কোভিডটো বেছিকৈ আমাৰ মাজত যদি বাঢ়ে আকৌ এইবিলাক যে ভয় আহি যায় নহয়, স্কুল বন্ধ হয়, লকডাউন হয়, এইবিলাক জানো আমি ভাল পাওঁ? আমিওতো বিচাৰোঁ নহয় নৰ্মেল মানে জীৱন এটা আকৌ আগৰ নিচিনা আমাৰ হৈ যাওক। এই মাস্কখন পিন্ধি কিমানেনো ভাল পাইছে? বহুতেতো পিন্ধাই না, আপোনালোকৰ চাগে অসহ্য লাগি পেলাই মাস্কখন নিপিন্ধাই হৈ গ'ল। আমি যদি সেই আগৰ দিনবোৰলৈ ঘূৰি যাব লাগে নহয়, তেতিয়া আমাৰ অকণমান আমি কিন্তু চেষ্টা চলাব লাগিব, নিজেতো আমি ল'বই লাগিব। আৰু আমি চাব লাগিব যাতে আমাৰ ঘৰৰ মেম্বাৰ সকলোৱে লয়। আৰু ওচৰৰ আপোনালোকৰ বাইদেউ এতিয়া নিজে ল'লে, আপুনি সেই মানুহখিনি বাইদেউ যোনে আপোনাক কৈছিলে নহয় ভেকচিন ল'ব নালাগে, আপুনি তেওঁলোকক কনভিন্স কৰাব গৈ পেলাই যে ভেকচিনটো লগাব লাগিব। DPMক লিষ্টখন বনাব লাগিছিল, কোন Rason la vaccination aproman le TPP thang na long le lo nang itu non adi sang ke nami je lem song dampo no le price to long dam me dampo ke vaccination aproman le TPP te sang TPP nange hinjo instruction ki bitang dai lang do vaccination to kan than la lem pen le sang le kilong long hai buji lu la vaccination aproman le chepelang pli te di sang long le bele apu komen te di thang long le lo corona doi ta di dum bon check de han instruction only lu so people or job card सब लिंक देखो है नीली तुम हमारे थाके ना नीली के सांग के रोमा डिपार्टमेंट तक आली जॉब कार्ड के रोमा डिपार्टमेंट को सो ना नीली तुम कौन को उसन ना था तुम तदो नॉन के एडमिनिस्ट्रेशन प्रिंसिपल की पुलो के मती लाके नीली तुम के आपका कपेरे लो नॉन के आहो लो लाके इम्प्लीमेंट को वो ini coy nang ne sang ka nang pipe de la ta nang pipe de non ke ale isilam hai nili ke hadi difu long hadi difu block lo bodi difu block long ke 96% lo oda ke 96% tang mane tang lo difu block lo kumalo do bisi tu nege tayo dadek lo ku parok tum itu parok tum ke 90
90% 96% tange lo latunge latunge di latunge thike lo gini mana kilo ini tumke tribal bene no karbi tum ha ke vaccination any that lo lage kita acan tu la di orang ni mungkin ada puluh ke nogong lagi tu lah neighboring district an ke 90% to 95% tangi lo orang kilo la ke bemar ke long dah hai kilo anak ini tu ke vaccination any that lo ini tu lasi vaccination any pun